গুড মৰ্ণিং পোনপ্ৰথমতে আপোনালোকলৈ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ আৰু আজি মোৰ প্ৰথম ভোগালী বিহু হয় বিয়াৰ পিছত আৰু কাইলৈ হৈছে উৰুকালৈ ভাবিছোঁ ইমান কাম নথওঁ কাৰণ উৰুকাৰ দিনা মাছ মাংসত লাগি থাকিব লাগে সেইকাৰণে ভাবিছোঁ আজিয়ে গোটেই পিঠাবোৰ বনাই ৰেডি কৰোঁ আৰু কি পিঠা বনাওঁ সেইবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু এটা মৰম লগা মেকআপ আহিব সেইটো আপোনালোকক দেখাম বুলি ভাবিছোঁ যদি মেকআপটো আহে ঘৰলৈকে মাতিছোঁ কাৰণ আজি পাৰ্লাৰ বন্ধ দিছোঁ আজিৰ পৰা প্ৰায় বিহুৰ পিছৰলৈকে পাৰ্লাৰ বন্ধ সেইবাবে ঘৰলৈকে মাতিছোঁ আৰু ৰাতিপুৱা উঠি গা চা ধুই ৰুম চুম ঠিক কৰিলোঁ কৰি ভাবিছোঁ ব্লগটো আৰম্ভ কৰি লওঁ এতিয়া ওলাই যাওঁ ওলাই চাহ অকণ খাই মানে আগতে মই সেৱা কৰোঁ সেৱা কৰি চাহ অকণ খাই আৰু দিনটো আৰম্ভ কৰি দিওঁ পিঠাই বনাওঁ লাডু বনাওঁ ভোগালী বিহুৰ প্ৰিপেৰেশ্যন কৰোঁ কি কৰোঁ আপোনালোকক দেখাই থাকিম ব্লগটো চাই থাকক এতিয়া চুলি তুলি বান্ধি লওঁ পিঠা বনাবলৈ ৰেডি হৈ লওঁ আৰু মোৰ লগত বলক জুই ওচৰলৈ আমি নাৰিকল চাৰিকল ইয়াত কাটাত ব্যস্ত আমাৰ অবিনাশ ঠাকুৰীয়া আৰু এতিয়া আহিছে ফুল কিনোগৈ আমি ফুলৰ প্ৰতি বৰ দুৰ্বলতা ডাঙৰ এইটো হেৰি কি কয় চিজন ফ্লাৱাৰ নেকি ইমানৰ পৰা তুমি ফুলহে পাবা কিছুমান লেংকে ওখ হৈ যায় তেনেকুৱা নহয় এপহিয়া নহয় এইটো ডাবলটো হ'ব ইমানে হয় এইটো ওখটো ইমানে চিজন ফ্লাৱাৰ নেকি কেৱল ফুলহে পাবা তুমি মানে হেৰি এইটো কিমান দিন থাকিব এই বহুত দিন থাকে তোমাৰ এটা অসমীয়া মাহ তোমাৰ জেঠ আষাৰ মানলৈকে থাকিব চিজন ফ্লাৱাৰ নালাগে পাৰ্মানেণ্ট ল'লে আপুনি কিষান থাৰ্মা ল'ব পাৰে এইটো হাইব্ৰিড এইটো মালটো কিমান দাম এইটো কিমান দাম এইটো চেলভিয়ে টাবসহ আছে বহাই দিলে হ'ল কিমান এইটো আমি 70-80 বেচোঁ যদি লয় 60 টকা দিব লাগে ললো এইকেইটা হৈছে ইনডোৰ হয় মই ভিতৰত আপোনাক সজাই দেখাই আছোঁ গোটেইখিনি ফুল কিনিলোঁ এগালমান পইচা গ'ল এইখিনি বাৰু আগতে আমি লগাই থৈছিলোঁ মানে মনোজীয়ে লগাইছিলে আমাৰ এতিয়া এই গোটেইখিনি লগাইছোঁ কেনেকুৱা লাগিছে ক'ব এয়া চাওঁ ষ্ট্ৰবেৰী পুলি লৈছোঁ এয়া অকণমানি ষ্ট্ৰবেৰী লাগিছে ফুল কিনি থাকোঁতে কৈছোঁ ন বোলো এতিয়া নাৰিকল ৰুকো পিঠা বনাওঁ 11টা বাজিলে এইফালে কওঁতে মিষ্টাৰ ঠাকুৰীয়াই চিপছ খাই নাৰিকল ৰুকি আছে মুনু বেয়া দিন হ'ল ন কি কৰিবা উপায় নাই এইটো কি পিঠা বোলে এইটো কি পিঠা বৰপিঠা এইটো বনাইছে এইটো এতিয়া খাম কেনেকুৱা টেষ্টি হয় মই জনাইছো বহুত ধুনীয়া হৈছে টেষ্টি পাইছা পানী আনা নাই লাগি 3টা বাজিলে যেনে তেনে বৰপিঠাখিনি বনাই হ'ল আৰু জুইখিনি ইমান প্ৰব্লেম দিছে সেইকাৰণে অকণমান দেৰি হৈছে ভাত চাহটো খালোঁ তাৰ মাজতে আৰু ভাত বনালে আমাৰ জানে আৰু মিষ্টাৰ ঠাকুৰীয়াই তো খালোঁ বৰ টেষ্টি বনালে বহুত দিনৰ মূৰত বনাইছে খাই কৰি লৈ এতিয়া মানে অথনি ৰাতিপুৱা দেখিছিলে ন আমি যে ফুলখিনি লৈছিলোঁ তাৰ কাৰণে মানে ইনডোৰ বাকীখিনি টাব আছেই ইনডোৰ প্লাণ্টছ যিটো লৈছিলোঁ তাৰ কাৰণে টাব লাগে সেয়া এতিয়া টাব এটা আনিবলৈ যাওঁ আৰু নাৰিকল আৰু কেইটামান বজাৰ আছে সেইকেইটাও কৰি আনো চাই থাকক ব্লগটো আমি আহি ঘৰ পালোহি ৰাতিপুৱা বহুত টাব কৰিলে নাৰিকল উলিয়াবলৈ গৈ সেয়া টাব দিবলৈ আহিছোঁ ডাবকে দিবলৈ আহিছোঁ হয় নাই বাদাম আমাৰ ৰহাত বহুত ধুনীয়া বাদাম পায় দেই একদম শকত মোৰ নিচিনা
জাষ্ট বজাৰৰ পৰা আহি পালোঁ, মাহঁতৰ ঘৰৰ পৰা আহি পালোঁ। আৰু মই যে কৈছিলোঁ অথনি মৰ্ণিং মোৰ মেকআপ এটা আহিব, মেকআপটো আহি পাইছেহি আৰু মেকআপটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, দেখাম কি মেকআপ কৰোঁ কি কৰোঁ মই সেইটো নাজানো, খালি কিবা ডান্সৰ মেকআপ বুলি এনেকৈ শুনিছোঁ আৰু কি কষ্টিউম কেনেকুৱা হয় মই নাজানো, আপোনালোকক কৰিও দেখুৱাম, ভাগৰ লাগি গৈছেগৈ, কৰিও দেখাম আৰু চাই থাকক। একদম মৰমৰ বা এজনী আহি পাইছে ফাৰ্ষ্ট মোৰ নতুন ঘৰলৈ, আৰু এজনী ভণ্টি আৰু এই টিকলি, তাই এতিয়া মেকআপ কৰিব ন, কি মেকআপ কৰিবা, কি কৰিবা আজি, ডান্স কৰিবা? Yes. তোমাৰ নামটো কি কৈ দিয়া? My name is Miss Abhilasha Patar. অভিলাষা পাটৰ, বৰ মৰম লগা ন মোৰ নামটো। মেকআপটো কমপ্লিট কৰি দেখাই আছোঁ। মেকআপ কমপ্লিট হৈ গ'ল, কোৱা কেনেকুৱা লাগিলে কোৱা? বহুত ভাল লাগিল। ভাল লাগিছে? Yes. তুমি মোৰ তাত মেকআপ কৰি ভাল পোৱা নাই? বহুত ভাল লাগিছে। এবাৰ ভালকৈ চাই লওক। ৰাইজে এতিয়া পিঠা বনাত লাগি আছে। তুমি কি পিঠা বনাইছা এইটো? এইটো ঘিলা পিঠা, দিনত যে বনালোঁ বৰ পিঠা, তাৰপিছত মেকআপ আহিলে, এই মেকআপ গ'ল, তাৰপিছত ঘিলা পিঠা বনাই আছোঁ। অ'কে অ'কে, আমাৰ মা এতিয়া আহি বনাই আছে, এইটো নাৰিকল পিঠা বনাই আছে। মায়ে জুই নাইচোন তলত, জুই লগা। ইয়াৰ লগতে আজি ভ্লগটো শেষ কৰিছোঁ, নেক্সট উৰুকাৰ ভ্লগ আহি আছে, চাবলৈ নাপাহৰিব।